সো হে গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বজাৰৰ পৰা নতুনকৈ গাহৰি পোৱালি দুটা কিনি লৈ আনিলোঁ। তো দাম লৈছে আপোনাৰ 4,000 টকাকৈ এটাত আৰু। তো পোৱালিৰ চাইজ লৈ ভাল বেয়াক লৈ দামটো হয়। তো পোৱালিকেইটা যথেষ্ট পৰিমাণে ভালে মই অনাকেইটা, সেইকাৰণে এটাত 4,000কৈ টকা লৈছে আৰু। এটা হৈছে ফুৰা বুঢ়া, এটা হৈছে ফুৰি বুঢ়া। আমি আমাৰ লোকেল ভাষাত ফুৰা ফুৰি বুলি কওঁ, মাইকী আৰু মতা গাহৰি পোৱালি আৰু। তো তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। তো গাহৰি যিসকলে পুহি ভাল পায়, গাহৰি পুহি যিসকলে লাভৱান হৈছে, সেইসকলে গাহৰি পোহাৰ মূল্যটো হয়তো নিশ্চয় গম পাব। আৰু যিসকলে গাহৰি ঘৰত পুহি পোৱা নাই, সেইসকলে হয়তো একোৱে বুজি নাপাব গাহৰিৰ মূল্যটো কি। তো ৰাতিপুৱাই গাহৰি পোৱালিটোক দানা দিছিলোঁ। তো খুব ধুনীয়াকৈ খাই আছে পোৱালিটোৱে, চাওকচোন ইয়াত ধুনীয়াকৈ পানী মিক্স কৰি দানাত মিহলাই দিয়া হৈছে। খুব ধুনীয়াকৈ খাই আছে। খাওক 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 খাওক, সোনকালে জল্দি ডাঙৰ হওক আৰু। 15,000 পৰা 20,000 টকা দি দিব আৰু পূৰা 4-5 মাহৰ ভিতৰত। তো ভালকৈ কম তোমাক, খাওক খাওক খাওক। ইফালে এটা আছে, কিন্তু এইটো দানা দিয়া হোৱা নাই, অলপ আগতে ই খাই উঠিলে। অলপ পিছত দি আছোঁ দেই, এতিয়া অলপমান ৰেষ্ট লৈ লওক। সেই আগা নকৰিবি।